হিচাপেতো বেয়া নহয়, খালেংদুৱাৰ সমষ্টি হিচাপে BPF দলৰ পজিশ্যন বেয়া নহয়, খুব ভাল। আৰু আমি কৈ আছোঁ যে খালেংদুৱাৰ সমষ্টিত যিখিনি ৰাইজ আছে, সকলো জাতি জনগোষ্ঠীৰ যিখিনি ৰাইজ আছে, এই দিলীপ বড়োই যেনেকুৱা কাম কৰিছে বা যেনেকুৱা বিচাৰিছিল এই UPPL চৰকাৰৰ পৰা, কিন্তু একো কৰিব পৰা নাই বুলি আমাক আজি বহুতে আমাক জনাই দিছে। তো এই হিচাপত এইবাৰ BPF দল জিকাটো 100% হয়। ইয়াত আমি শুনিছোঁ, কৈছে মানুহবিলাকে যে এই খালেংদুৱাৰ সমষ্টিত UPPL বহুত তলত আছে, যুঁজটো হ'ব BJP আৰু BPF। ইয়াতে আমাৰ BPF খুব ভাল, BPF-এ জিকিব। স্যার আপসুয়ে মুকলি সমর্থন দিছে স্যার। আপসু কথা কি আমার কারণে নতুন নাকি? আমি কৈ আছে আপসুয়ে প্রত্যেকবারে ইহঁতে ইলেকশন খেলিছে, নামতহে আপসু, কিন্তু UPPL। আপনি মই ওপেনলি কৈ আছো, ইহঁতেও ওপেনলি সাপোর্ট করা নকরা এইটো আমার কারণে ডাঙর কথা নহয়। আগৰ পৰাই কৰি আছো, আগৰ পৰাই একেলগে কাম কৰি আছো ইহঁতে। আৰু আজিৰ দিনত আপোনালোকে চবে বুজি পায়, সব জাতিয়ে আজিকালি ধৰিব পাইছে যে যোৱা 5 বছৰত আপসুয়ে কেনেকৈ চৰকাৰ চলাইছে। আপসুহে চলাই আছে UPPLটোৰ নামত। আপুনি কোনোবা অসমীয়া হওক বা বেংগলী হওক, কোনোবা গাৰো ৰাবাই হওক, কেনেকৈ আপসু পিছত যাই পেলাই স্কিম ল'ব, এইটো ডাঙৰ প্ৰশ্ন। এই কাৰণতে UPPL এই BTCটো ধ্বংস হৈছে। আপসু হ'ল এটা জাতীয় ছাত্ৰ সংগঠন বড়োসকলৰ। এই বড়োসকলৰ জাতীয় ছাত্ৰ সংগঠনৰ এই অফিচত কোন অসমীয়া যাই পেলাই তাত কথা পাতিব লাগে? যদি আপোনাৰ যদি ভাল ৰিলেশ্যন আপসুৰ লগত আছে, আপুনি স্কিম পাব পাৰে, কিন্তু ৰাইজেতো নাজানে না। কোনোবা জেনেৰেল পাব্লিকে আপসু অফিচত যাই পেলাই কেনেকৈ স্কিম লওঁ, এইটোতো অসম্ভৱ। আৰু আপসু যিমানেই নকয় কিয়, আপসু আমাৰ লগত এইবাৰ ফাৰ্ষ্টবাৰ হ'ল ইলেকশ্যনটো, ফাৰ্ষ্টবাৰো হাৰিছে, যোৱাবাৰতো হাৰিছে, কেতিয়া জিকিছে? আপসু মানে UPPL মানে আপসু। জেনেৰেল UPPL কৰ্মীসকলে একো পোৱা নাই, জানে? আপসু লিডাৰ, আঞ্চলিক লিডাৰ হওক, ডিষ্ট্ৰিক্ট লিডাৰ হওক, চেণ্ট্ৰেল লিডাৰ হওক, ইহঁতেহে মালিক হৈছে। কোনোবা UPPL কৰা কোন নেতা কৰ্মীয়ে মালিক হৈছে, মহাজন হৈছে, সুধি লওক আপুনি। আৰু BJPয়ে ইমান যে ছাপোৰ্ট কৰিছিল, ছাপোৰ্ট কৰি পেলাই চৰকাৰ বনাব দিছিল, UPPL কোন লিডাৰসকলে সুবিধা পাইছে বা কাম কৰিব পাৰিছে? মই পইচাৰ কথা কোৱা নাই, কোন UPPL কৰ্মী বা কোন BJP কৰ্মীয়ে সুবিধা পাইছে কাম কৰিবলৈ? সব আপসু নেতা কৰ্মী, আঞ্চলিক, ডিষ্ট্ৰিক্ট, চেণ্ট্ৰেল লিডাৰ। এইটো আমাক বুৰ্বক ভাবি আছে নেকি? সব জাতিৰ লিডাৰসকলে জানে, অসমীয়াও জানে, আজি বেংগলীও জানে, মুছলিমো জানে, আজি গাৰো ৰাভা নেতাসকলে সবেই জানে, সব সমাজে জানে। আপসুয়ে নিজৰ আঞ্চলিক অফিচ, ডিষ্ট্ৰিক্ট অফিচ, চেণ্ট্ৰেল অফিচৰ পৰা BTCখন চলাইছে। এইখন আৰু বিচাৰে নেকি? কোনোবা অসমীয়া মানুহটো এইটো বিচৰা নাই, কোনোবা ৰাভা মানুহ বিচৰা নাই, কোনোবা বেংগলীও মানুহ বিচৰা নাই। কি ডাঙৰ কথা আপসু কোন? প্ৰমোদ বড়োই কৈছে যোৱাকালি চৰকাৰ তেওঁলোকে কৰিব। এইটোতো ব্যক্তিগত অপিনিয়ন, মই কৈছোঁ ব্যক্তিগত অপিনিয়ন। ৰাইজৰ অপিনিয়নটো হ'ল BPFে চৰকাৰ গঠন কৰিব। UPPL কিমানখন আসন পাব স্যার? UPPL 0। BJP পাব পাৰে 10ৰ পৰা এনেকুৱা। BPF লগত BJP থাকিব স্যার? মই নিজে এবছলুট BPFে নিজে 21টাকৈ BC চিট পাব, আৰু কাৰোবাৰ দৰকাৰ আছে? BTCত BJPও শান্তি প্ৰতিষ্ঠা কৰা বুলি পেলাই দাবী কৰে আৰু UPPLও দাবী কৰে। এইবিলাক জাম্বাৰ কথা, এইবিলাক কি কথা? এইবিলাক অশান্তি কোনে কৰিছিল আমাৰ দিনত? এইবিলাক অলপ চানা। অশান্তি কোনে কৰিছিল? আমাৰ 15 বছৰ চৰকাৰ চলোৱা সময়ত অশান্তি কোনে কৰিছিল? এই প্ৰমোদে আজি দম দি আছে, যদি UPPলে চৰকাৰ নাহে তেতিয়াহ'লে আকৌ BTCত গণ্ডগোল হ'ব। এইটো কোনে কৈছে? প্ৰমোদ বড়োহে কৈছে। কি কমেডিয়ান জাম্বা নিচিনা কথা কয়। আকৌ যদি আপুনি চৰকাৰ কৰে, তেওঁলোকে যদি আকৌ অশান্তি কৰে, যে আপুনি কি ব্যৱস্থা কৰিব? এইবাৰ কি ব্যৱস্থা কৰিব? এইটো প্ৰশাসন আছে, মইতো DC নহয়, মইতো SP নহয়, প্ৰশাসন আছে, প্ৰশাসনে কণ্ট্ৰল কৰিব লাগে, বাছ। এইটো প্ৰমোদে কৰিছে। আমাৰ দিনত গোটেই গণ্ডগোলটো প্ৰমোদে কৰিছে। স্যার BPF চৰকাৰ হোৱাৰ পিছত আকৌ ডিভাইডেশ্যন 50-50 আন্দোলন হ'ব পাৰে।
এইটোতো প্ৰমোটৰ কথা, প্ৰমোটে কৰিব এইটো। যেতিয়া পাৱাৰত নাথাকে তেতিয়া আন্দোলন আন্দোলন কৰিব ছাৰ। আৰামছে চাই থাকক। এই আপচু স্কিম বেছ আপচু লিডাৰ এতিয়া চাওক, এতিয়া চাম না আমি। এইবাৰতো চৰকাৰ নাই, আগতেও অহা নাই। বিজেপিয়ে ছাপৰ্ট কৰাৰ কাৰণে চৰকাৰ বনাব পাৰিছে। আপচুৱে আমাৰ লগত নোৱাৰে, জিন্দগী নোৱাৰে। নমস্কাৰ।